আয়ো আজি তোৰ তিলনি তই যোৱা দেখোন আজি 3 দিনে হলো আই তোৰ মাতটো নুশুনিলে তোক নেদেখিলে 1 মিনিট সময় থাকিব নোৱাৰা এই দেউতাৰে দেখোন আজি 3 দিনে তোক নেদেখাকৈয়ে আছো আই নমস্কাৰ বন্ধুসকল, কি খবৰ? বন্ধুসকল, ইতিমধ্যে তোমালোকে চাগৈ খবৰ পাইছাই আমাৰ কণমানি প্ৰতিভাশালী শিল্পী বুলিয়ে কৈছোঁ তেজস্বিতা বৰুৱা আৰু নাই। তাৰ কাৰণটো তোমালোকে গম পাইছা চাগৈ। মাজুলীত ঘৰ হয় আৰু বৰগীত গাবলৈ গৈছিলে শংকৰদেৱৰ তিথি উপলক্ষে, আৰু তাতেই নামঘৰৰ ভিতৰতে অসুখ হয় বন্ধুসকল। আৰু সকলোতকৈ ডাঙৰ কথা কি ক'ব গম পোৱা নাই বন্ধুসকল, এই খবৰটো মোৰ বেছি বেয়া লাগিছে যে এটা ভুল চিকিৎসা বুলিয়ে কৈছোঁ, যাৰ বাবে মৃত্যুবৰণ কৰিবলগীয়া হ'ল কণমানিজনী। আমাৰ এনেকুৱা বহুত হস্পিটেল আছে, তোমাৰ নাৰ্ছবিলাক হওক বা ডক্টৰবিলাক হওক, মানে ডক্টৰটো বেছিভাগ নকওঁ, নাৰ্ছবিলাকৰ কথা ক'ম। ইমান লেবেল, তোমাৰ ইমান অহংকাৰ। মই আগতো কৈছোঁ যে এই তোমাৰ ষ্টেট বেংক বুলি নকওঁ, বেংকৰ কিছুমান কৰ্মচাৰী যেনেকুৱা লেবেল, তেনেকুৱা তোমাৰ লেবেল কিছুমান নাৰ্ছৰ। একদম শপত খাই কৈছোঁ বন্ধুসকল। মই মোৰ মাকো যেতিয়া ট্ৰিটমেণ্ট কৰিবলৈ লৈ যাওঁ নহয় কেতিয়াবা, তেতিয়া দেখোঁ যে এই প্ৰাইভেটবিলাকৰ কথা নকওঁ আকৌ দেই, প্ৰাইভেটবিলাকৰ কথা নকওঁ, এনেকুৱা লেবেল তোমাৰ কৈছোঁ, ইমান ফাটা লেবেল তোমাৰ, মানে এনেকুৱা লাগি যায় যেন তোমাৰ কি কাৰণে ইমান লেবেল দিয়ে বন্ধুসকল। একদম ভালকৈ নুচুৱে নেমেলে, ভালকৈ মাতিলেও নামাতে, গেঙেৰি মাৰি কথা ক'ব যেন তেওঁলোকৰ দেউতাকৰ আমি চাকৰ হয় তেওঁলোকৰ ঘৰৰ। ঠিক সেনেকুৱা কাৰণৰ বাবে আমাৰ তেজস্বিতা বৰুৱা আজি নাই। কাৰণ কিয়, তেওঁৰ মাস্কখনত বোলে কিবা পানী জমা হৈছিলে নেকি, এইবোৰ নাৰ্ছজনীক চাব গ'লে চুৱে নাচায় বোলে বন্ধুসকল। ডক্টৰজনকতো বৰ্তমান চাকৰিৰ পৰা উলিয়াই দিলে, যিজন ডক্টৰে এইবিলাক কৰি আছিলে। কিমান লাজৰ কথা। আৰু তেজস্বিতা বৰুৱাই মৰাৰ আগত মোক বচোৱা বুলি কৈ আছিলে বোলে বন্ধুসকল। ওচৰত ল'ৰাজন ৰৈ আছিলে, ফটো দেখি আছে, কৈছে আৰে চকুৰ পানী ওলাবলৈ বাকী বন্ধুসকল। ইমান বেয়া লাগিছে, ইমান কণমানিছোঁ, ইমান টেলেণ্টেড মানে বন্ধুসকল। কি মাত তোমাৰ। কালি মই শুনি আছোঁ পৰজন্মত গান কি গাইছিলে বন্ধুসকল। চাগৈ কিছুমান ভুল বস্তুৰ কাৰণে আমি কণমানি শিল্পী, আমাৰ প্ৰতিভাশালী মানে উঠি অহা হেৰুৱাই দিওঁ মানে বন্ধুসকল। আৰু এইবোৰ কথা কওঁ কাৰণে আমি বন্ধুসকল সঁচাকৈ আমি বেয়া হৈ যাওঁ। সঁচা কথা মাতোঁ যে সেইকাৰণে আমি বেয়া। এতিয়া জানো আমি ঘূৰাই পাম বন্ধুসকল? চোৱাচোন ইমান কণমানিজনী, তাই ভৱিষ্যত আছিলে, তাকো নামঘৰত গৈ ভগৱানৰ নাম লৈ মৰিছে তোমাৰ। তাইৰ আত্মা বন্ধুসকল স্বৰ্গলৈ গৈছে, এইটো মই গম পাইছোঁ। কিন্তু তাইৰ ঘৰৰ মানুহৰ কেনেকুৱা অৱস্থা হৈছে এতিয়া। তাই গুচি গ'ল, তাই অনুভৱ কৰিব পৰা নাই, তাই গুচি গ'ল। তাইৰ যদি আত্মাটোৱে চাই আছে, তাই মাক দেউতাকৰ চকুৰ পানী দেখি পিনে তাই কেনেকুৱা দুখ লাগিছে। কাৰণ এইটো বয়স মৰাৰ নেকি, ঢুকুৱাৰ বয়স নেকি? এইটো বয়স খেল ধেমালি কৰাৰ, নিজৰ জীৱনটো আগবঢ়াই লৈ যোৱাৰ। কিন্তু আমি কি হ'ল, হেৰুৱাই পেলালোঁ। মোৰ বহুত বেছি বেয়া লাগিছে বন্ধুসকল। কালি মই ঘটনাটো দেখিলোঁ, কিন্তু মই